নমস্কাৰ বন্ধুসকল, এটা টেষ্টি ইজি মাছৰ আৰু ফুলকবিৰ ৰেচিপি একদম অসমীয়া তৰিকাত বনাইছোঁ। নতুন যিসকলে বনাব লৈছে মাছৰ তৰকাৰী তেওঁলোকৰ বাবে। সেয়া চাওক, মই বিলাহী আৰু নহৰু আদা কুটি ল'লোঁ আৰু লৈছোঁ পিঁয়াজ। এইফালে ফুলকবিখিনি মই ধুনীয়াকৈ কাটি গৰম পানীত উতলাই ল'ম অলপ সময়। এয়া মাছখিনি ভাঙল মাছ, এয়া মই ধুনীয়াকৈ বাছি ল'লোঁ আৰু নিমখ সানি তেল হালধিত এয়া এনেকৈ দি দিলোঁ। মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰি একেখিনি তেলতে এইখিনি বনাব পাৰিব। তেলত মই ধুনীয়াকৈ পিঁয়াজখিনি আগতে দি দিছোঁ ফ্ৰাই হোৱাকৈ। ফ্ৰাই অকণমান হোৱাৰ পিছত মই দিছোঁ নহৰু আদা আৰু যোনটো জলকীয়া খুন্দি থৈছিলোঁ সেইটো। ইয়াত মই একো বেছি মছলাৰ একো প্ৰয়োগো নকৰোঁ, একদম চিম্পলকৈ বনাম। আপোনালোকে এইদৰে বনাই খাব, খুবেই টেষ্টি লাগে। যিহেতু বতৰৰ বস্তু ফুলকবি, তো খাবই লাগিব। এতিয়া ইয়াত ধুনীয়াকৈ এইখিনি অকণমান বেছি জ্বলিব নিদিব, অকণমান ৰঙা হোৱালৈকে ভাজি পেলাই ইয়াত দি দিব ফুলকবি আৰু আলুখিনি। মই আলু আৰু ফুলকবিখিনি সিজাই লোৱা নাই, মই গৰম পানীত এনেকৈ ভিজাই ৰাখিছিলোঁ। তেতিয়া যোনখিনি ভিতৰৰ জাৰ্মছ থাকে সেইখিনি গুচি যায় আৰু যোনখিনি সাৰ থাকে সেইখিনিও হেৰি হৈ যায়। এতিয়া মই অকণমান নিমখ আৰু হালধি দি এইখিনি ফ্ৰাই হোৱালৈকে ভালকৈ ভাজি ল'ম আৰু ভাজাৰ পিছত এইখিনি আধা সিজালৈকে মই ভাজি ল'ম। যিহেতু পানী বেছি দিলে ফুলকবিটো সিজিলে বেছি ভেলভেৰীয়া টাইপৰ হৈ যায়, সেইবাবে মই এতিয়া অকণমান পানী দিলোঁ। পানী দিয়াৰ পিছত দেখিছে ফুলকবিখিনি সিজি আহিছে, ৰংটো গাত লাগি গৈছে। যিহেতু মই ইয়াত ধনিয়া আৰু বিলাহীখিনি এড কৰি দিলোঁ। এতিয়া বিলাহী আৰু ধনিয়াখিনি এড কৰাৰ পিছতো ধুনীয়াকৈ 5 মিনিটমানৰ বাবে লৰাই দিব কেৰাহীত। লৰাই পেলাই কালাৰটো খুবেই ধুনীয়া লাগে, দেখিছেনে? এতিয়া উতলা পানী অলপমান দি দিব। দি পেলাই মাছখিনি দিয়াৰ পিছত সুন্দৰভাৱে অলপ সিজিব দিব। 10 মিনিটমানৰ কাৰণে গেছটো চিমত ৰাখি পেলাই। এয়া দেখিছে, মই মাছখিনি ধুনীয়াকৈ দি দিলোঁ। এতিয়া তৰকাৰীখিনি উতল আহিলে আপোনালোকক দেখাম। খুবেই ধুনীয়া হয় ফুলকবিৰ লগত এইদৰে মাছ আৰু বিলাহী খাবলৈ। নিশ্চয় ট্ৰাই কৰি চাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ অহা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।